উঠাব নমালি তহঁত দুই ভাই এতিয়ালৈকে শুয়ে আছে দেখা নাই কৰ মানুহ কলৈ গ'ল দেউতা আপুনিও আজি অকমান পলম হ'ল হ'ব দিয়ক আজিৰ পৰা সোনকালে দাদা ঠিকেই কৈছে আজিৰ পৰা অকমান সোনকালে দেউতা আপুনিও যে ৰাতিপুৱা নামঘৰত সোমাই নাম কীৰ্তন কৰে আচৰিত দে তহঁতে কি বুজিবি এই ভগৱানৰ নাম কীৰ্তন অমৃতৰ সমান ঈশ্বৰক পাবলৈ হলে বহুত ভক্তি আৰু গুণৰ অধিকাৰী হ'ব লাগিব ঘৰটো দেখিছ ঘৰটোৰ আটাইবোৰ খুঁটা জানো ভাল তাৰ মাজত কেইটামান খুঁটাহে ভাল আছে তাৰ মাজত কেইটামান খুঁটা এনেই থিয় হৈ আছে তাৰ মাজৰ কেইটামান খুঁটাহে ঘৰটো ধৰি ৰাখিছে ঠিক তেনেকৈ এই পৃথিৱীখনো কিছুমান ভাল মানুহৰ বাবে ধ্বংসৰ কবলৰ পৰা মুক্ত হৈ আছে এই পৃথিৱীত বেয়া মানুহ থাকিলেও কিছুমান ভাল আদৰ্শৰ মানুহ আছে যিজন মানুহে ঈশ্বৰক ভক্তি কৰিও আৰু মানৱ সেৱা কৰে তেনেকুৱা আদৰ্শ লোৱাটো আমাৰ দৰকাৰ মধু আচলতে দেউতাই কোৱা কথাবোৰ সত্য বুজিছানে এই পৃথিৱীত ঈশ্বৰ ভক্তি আৰু মানৱ সেৱা শ্ৰেষ্ঠ আৰু তাৰ মাজতে কৰ্ম সৎ কৰ্ম আৰু আনক বিপদত পৰিলে সহায় কৰাটো আমাৰ মানৱ জাতিৰ অন্তিম হেই মই মাথো মোৰ লাইফৰ কথাহে চিন্তা কৰোঁ এইবোৰ মই একো নুবুজো বাৰু যিয়ে নহওক বল এতিয়া ভিতৰলৈ গৰম গৰম চাহ বাৰু হেল্ল' আৰু এই ৰাতিপুৱাই কিয় সুধিলে ঠিক আছে বাৰু এতিয়া তালৈ আহিবা লগ পাম অ'কে আকৌ ধেমালি চাৰি দিয়া আৰে তুমি যিমানে নোকোৱা কিয় তোমাৰ হাতৰ বৰহতে মই সকলো বুজি পাওঁ চাৰি দিয়া আহা কি হব এই জীবন তুমি নহলে কাৰ বাবে ৰচিব সপোন কি ৰব মোৰ বাবে তুমি নহলে কোন হব এই বুকু বাবা এতিয়া মই যাওঁ দিয়া কাইলৈ লগ কৰিম ৰংবিহীন হৈ ৰব আশাবোৰ হিয়াৰে অৰ্থহীন লাগে সকলো মধু তই আজি ইণ্টাৰভিউ দিবলৈ যাবি ন জিন্স পেণ্টটো নিব নালাগে ইয়াতে ফৰ্মেল পেণ্ট মোৰ কাৰণে আনিছিলোঁ লৈ ল আৰু এই টকা 1000 আছে ল তোক লাগিব দিছে যেতিয়া লৈ লওঁ ল
জানো মধু মোৰ এইকেইদিন গাটো খুব বেয়া সেয়েহে ভাবিছো কাইলৈ মই মোৰ বন্ধু বিৰাণৰ লগত ডক্তৰৰ ওচৰলৈ যাম দাদা মই এতিয়া গৈ লওঁ দাদা মই চন্দ্ৰ অকলে বহি আছা অভিনন্দ তোৰ কথাকে মই ভাবি আহিছিলো তই আহিলি ভালে ভাবি বহ 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 কিয় জানা বিনন্দ কাইলৈ আমি ডক্তৰৰ ওচৰলৈ যাম তই কিন্তু ৰেডি হৈ থাকিব লাগিব তই মোৰ সঁচা বন্ধু আৰু মই তোৰ লগত নাযাওঁ ঠিক আছে আমি এতিয়া গাল মূৰৰ পৰা ফুৰি আহোঁ ব'ল দাদা মোৰ চাকৰিটো হৈ গ'ল নহয় কি তোৰ চাকৰিটো হৈ গ'ল সঁচাই সঁচা কথা সঁচাকৈ বহুত ভাল লাগিল শুনি কথাটো কিন্তু মই এতিয়া গাটোচোন দিনে দিনে বহুত বেয়া হৈ গৈছে নাজানো আৰু কি হয় একো নহয় তই চিন্তা নকৰিবি আজি ডক্তৰৰ ওচৰত যাম নহয় সকলো বেমাৰ ঠিক হৈ যাব তাকে কি হয় চন্দ্ৰ তই ৰেডি হৈছনে মই আহিলোঁ হৈছে ব'ল যাওঁ দেউতা আমি এতিয়া গৈ থাকোঁ মেডিকেলৰ পৰা আহোঁ ঠিক আছে বিৰাণ May I come in, sir? Yes, come in. Excuse me. Take me. I am so sorry. আমি ডায়াগনোচিছ কৰি পাৰিলোঁ ইতিমধ্যে পেচেণ্টজন যথেষ্ট ক্ৰিটিকেল কণ্ডিশ্যনত আছে হি ইজ এ ব্ৰেইন টিউমাৰ হয় ব্ৰেইন টিউমাৰ ডণ্ট ৱৰি
সকলো ধন সম্পত্তি শেষ কৰিলি এতিয়া বাহিৰৰ মাছো এই ঘৰটো মই বুঢ়াকৈ গতিয়াই উলিয়াই দিম জীৱন মোলা ঘৰ দুদিনীয়া নিয়তিৰ পজাত আমি দিয়া মোলা ঘৰ দুদিনীয়া নিয়তিৰ পজাত আমি ভাউৰিয়া হাঁহি কান্দোনৰ জীৱন মাথো মায়া ভৰা নহয় জুগমীয়া জীৱন মোলা ঘৰ দুদিনীয়া নিয়তিৰ পজাত আমি ভাউৰিয়া হাঁহি কান্দোনৰ জীৱন মাথো মায়া ভৰা নহয় জুগমীয়া বুলিবা বুকুৰে আপোন সকলো মাথো সপোন বুলিবা বুকুৰে আপোন সকলো মাথো সপোন মাটিৰে দেহাই মাটিতে মিলিব মিছাই সাজোন কাচোন কোনো দেখো নাই আপোন দুখ কৰিবা কোনো নাই কাষতে জীৱয়ো অকলে এৰিব দেহকে মাগিব চিৰ বিদায় আপোন কোনো চন্দন কি হ'ল তোমাৰ আৰু ইয়াতে চন্দন 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 হেল্ল' সেমেকা কপালত পোহৰৰ মাথো কান্দোন পুতিৰ চোতালত সেমেকা কপালত পোহৰৰ মাথো কান্দোন যেতিয়া মানি নাপালো তেতিয়া আৰু অমৃতৰ মই আৰু বেছিদিন থাকিব মই আৰু চন্দন 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 বাবা হাই বাবা হাই বাবা কি হ'ল
জীবন নিয়তির প্রজাতি হাউরিয়া হাহি কান্দুনোর জীবন নাযাওঁ মই চন্দনগিৰি নাযাওঁ মই কান্দুনোর জীবন মাথো মায়া ভরা নহয় জুমিয়া